নুমলীগড়ত অব্যাহত হাতীৰ সন্ত্ৰাস। হাতী মানুহৰ সংঘাত নুমলীগড়ৰ এই নিয়মিত ঘটনাত পৰিণত হৈছে। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ বনহস্তীৰ। কেতিয়াবা যদি চাহ বাগিচা, কেতিয়াবা আকৌ গাঁৱৰ মাজত হাতীৰ বিচৰণ। বাৰীৰ ফচল মহতিয়াই তহিলং কৰে ঘৰ। গোবিন্দপুৰ চাহ বাগিচাত জাকৰ পৰা ফালৰি কাটি অহা এটা বন্যহস্তীয়ে ঘৰ ভাঙি নষ্ট কৰে বাৰীৰ ফচল। আনহাতে চাহ বাগিচাৰ মাজত আশ্ৰয় লৈ থকা হাতীৰ জাকৰ বাবেই বাগিচাত কাম কৰাটো অসুবিধাৰ সৃষ্টি হয়। নুমলীগড়ৰ পৰা জানমণি দত্তৰ ৰিপৰ্ট, আছাম। এই কোণাত যাব, এই কোণাদি যাব, কোণাদি এই বগিলা যাব, এই কোণাদি